মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা এতিয়া চতুৰ্থ শ্ৰেণীৰ ৩ নম্বৰ পাঠটোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাত দিয়া যুক্তাক্ষৰকেইটা আমি পঢ়োঁ। এই যুক্ত বৰ্ণকেইটা কোনকেইটা আখৰ লগ লাগি হৈছেনো আৰু কেনেদৰে উচ্চাৰণ কৰিব লাগে তাক পঢ়িবলৈ আমি পিছৰটো পাঠলৈ যাওঁ আহা, য'ত যুক্তাক্ষৰকেইটা ভাঙি দেখুওৱা হৈছে। এতিয়া চোৱা, প্ৰথমতে আছে মূৰ্ধন্য খ যোগ মূৰ্ধন্য ন। ইয়াত মূৰ্ধন্য খটো আমি ছ উচ্চাৰণত আনিম মূৰ্ধন্য ৬-৯ অস্ন বা মূৰ্ধন্য ৬-৯ অস্ন, বজ্ৰইকে বি ৬-৯ অস্নত হচৌকে অশ্নু বিষ্ণু, বৈতৈকে বৈ ৬-৯ অস্ন ব বৈষ্ণৱ, হস্ৰইকে হি ৬-৯ অস্নত হচৌকে অশ্নু সহিষ্ণু। ইয়াৰ পিছতে আছে তালব্য শ যোগ ৱ, ইয়াতো শটো ছয়ে কম, শয়ে শ, অ শয়ে শ অশ্ব, ন শয়ে শ ৰনস্বৰ, ন ৰতিকে ৰে নৰে, শয়ে শ ৰ নৰেশ্বৰ। মূৰ্ধন্য ন যোগ মূৰ্ধন্য ড, নয় দয় অণ্ড, ল নয় দয় অণ্ড ন লণ্ডন, খ নয় দয় অণ্ড ন খণ্ডন, মৎস্যকে মু নয় দয় অণ্ড ন মুণ্ডন। ল যোগ প, লয় পয় অল্প, গ লয় পয় অল্প গল্প, অ লয় পয় অল্প অল্প, হস্ৰইকে হি লয় পয় অল্প শিল্প, তালব্য হস্ৰইকে হি লয় পয় অল্প শিল্প, তালব্য হস্ৰইকে হি লয় পয় অল্প দীৰ্ঘইকে অল্পী শিল্পী। ইয়াৰ পিছতে 3টা বৰ্ণ যোগ কৰি দেখুৱাইছে হ, ক আৰু ৰি। ইয়াত ৰিকাৰডাল আহিছে কাৰণে ৰিটো যোগ কৰি দেখুৱাইছে। আমি এতিয়া পঢ়িম হ যোগ ক হয় ক অস্ক যোগ ৰি অস্কৃ, হয় কয় ৰিয়ে অস্কৃ, মানে হয় কয় অস্কত ৰিকে অস্কৃ। শতনুচে হ, হয় কয় অস্কত ৰিকে অস্কৃ, দন্ত্য তস্যইকে ত্ৰি সংস্কৃতি। শতনুচে হং, হয় কয় অস্কত ৰিকে অস্কৃ, দন্ত্য ত সংস্কৃত। এতিয়া এই পাঠটোৰ এইকেইটাই যুক্তাক্ষৰ আছিলে। তোমালোকে ভিডিঅ'টো চাবা বুলি আশা কৰিলোঁ। আজি ভিডিঅ'টো ইমানেই।